আজি আমি বিলাহীৰ উপকাৰিতা বা বিলাহীৰ গুণাগুণৰ বিষয়ে জানিম। আহকচোন। আলুৰ পিছতে সৰ্বাধিক প্ৰচলিত পাচলি বিধেই হৈছে বিলাহী। অসমীয়া সমাজত বিলাহী আৰু মাছৰ তৰকাৰীৰ কথা ক'বই নালাগে। পকা বিলাহী দেখিবলৈ অতি আকৰ্ষণীয়। বিলাহীৰ বহুতো ঔষধি গুণ আছে। বিলাহীত পোৱা যায় প্ৰচুৰ পৰিমাণে ভিটামিন এ, ভিটামিন বি, ভিটামিন চি, ভিটামিন ডি, কেলচিয়াম, আইৰণ, পটাছিয়াম, ছালফাৰ আৰু অন্যান্য খনিজ উপাদানসমূহ। বিলাহীত থকা ভিটামিন চিয়ে দাঁত মজবুত কৰে আৰু দাঁতৰ আলুৰ পৰা তেজ ওলোৱা ৰোগ নিৰাময় কৰে। নিয়মিতভাৱে এটি কৰি বিলাহী খালে ৰক্তশূন্যতা ৰোধ হয়। ছাল আৰু মুখৰ সৌন্দৰ্য বৃদ্ধি পায়। ছালখন সতেজ, কোমল আৰু উজ্জ্বল হয়। কৌষ্ঠকাঠিন্যতা দূৰ হয়। বিলাহী খালে দৃষ্টিশক্তি ভালে থাকে। কুকুৰীকণা ৰোগীৰ বাবে ই বৰ উপকাৰী। ডায়েবেটিছ আক্ৰান্ত ৰোগীসকলেও নিয়মিতভাৱে বিলাহী খোৱাটো ভাল। ই তেজত ছুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ ৰাখে। বিলাহীয়ে কিডনী পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে। বিলাহীত যিহেতু এন্টিঅক্সিডেণ্ট আৰু প্ৰচুৰ পৰিমাণে ভিটামিন থাকে, সেয়ে চুলিৰ বাবেও উপকাৰী। চুলি চিকমিকিয়া আৰু শক্তিশালী কৰি তোলে। বন্ধুসকল, এনেকুৱা ভিডিঅ' পাবলৈ আমাৰ জ্ঞান তৃপ্তি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বন্ধুবৰ্গসকললৈ লিংকটো শ্বেয়াৰ কৰিব, যাতে আমাৰ চেনেলটোৰ ভিডিঅ'সমূহ সকলোৱে পায়।